हेलो एवरीवन बहुत दिনৰ মূৰত আকৌ এটা মিনি ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। এয়া নামঘৰলৈ যাবলৈ ওলাই আছোঁ যিহেতু এতিয়া পবিত্ৰ ভাদ মাহ আৰু আমাৰ ওচৰৰ নামঘৰ মানে আমি ওচৰৰ মানুহখিনি গোটেইখিনি লগ লাগি নাম লৈ আছোঁ য'ত দুৰ্গা পূজা হয় আমাৰ ইয়াতে আৰু আমাৰ নামঘৰ গাঁৱত আছে। এফালে মই ৰেডি হৈ গ'লোঁ মানে আমি গাঁৱৰ নামঘৰলৈ যাওঁ, তিথিত যাওঁ, বহুত দূৰ সদায় যোৱাটো সম্ভৱ নহয়। এফালে বৌ যাব, বৌ আহি আছে, দুইজনীয়ে গৈ আছোঁ আৰু আজি ইমান ৰ'দ গৰম নক'ব আৰু দেই। এফালে আমি ইয়াতে আহি পাই গ'লোহি। আমাৰ ওচৰৰ চুবুৰীয়া গোটেইখিনি মানুহ আমি এইখিনিতে লগ লাগি নাম লওঁ ভাদ মাহত আৰু এয়া যা যোগাৰ কৰিছে। এফালে প্ৰসাদ, এফালে চাকি ধূপ জ্বলাইছে আৰু কেইগৰাকীমান আহিবলৈ আছে, সেইবাবে সকলোবোৰ এনেকৈ বহি কথা পাতি আছে আৰু ভিডিঅ'টোৰ জৰিয়তে শুনাম আপোনালোকক আমি নাম গোৱা। চাই থাকিব ভিডিঅ'টো। আৰু ইফালে নাম সামৰিলে, প্ৰসাদো দিলে। তেন্তে আজিলৈ আহিছোঁ, নেক্সট আকৌ লগ পাম মই এটা মিনি ব্লগত।